বঢ়িয়া অতি সুন্দৰ বহুত ভাগৰ লাগি গ'ল বে গুড মৰ্নিং টু গৰম দিনৰ পৰা মোৰ গাঁৱৰ পৰা ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছোঁ বহুত গৰম আপোনালোকে জানে কিন্তু গৰম মানে কেনেকুৱা গৰম আছে 2-3 দিন 4 দিন ধৰি বহুত গৰম হৈ আছে তো সেয়েহে ভাবিছোঁ গৰম দিন যিহেতু ন তো আমাৰ ওচৰতে বৰ্ণিত উমট্ৰু জেগা বুলি কয় আপোনালোকে চিনি পায় নে নাপায় নাজানো তথাপিও মই তালৈকে আপোনালোকক মই লৈ যাম এতিয়া পুৰা চাপৰে পুৰা গৰম পুৰা লগাই লৈছোঁ স্পৰ্টিং লেতেৰা হৈছে তো ঘৰত কাম কৰি আছোঁ পুৰা লেতেৰা হৈ আছোঁ এতিয়া বৰ্তমান পৰা গৰম লগত এজন আছে বাবুল ইমান ক্লিয়াৰটো হোৱা নাই দিছিলে যিহেতু মানে ৱাইড এংগেল মই ভিডিঅ' ৰেকৰ্ড কৰি আছোঁ আৰু আহি আছে ল'ৰা এইখনৰ পৰা আহি আছে আৰু এক জেগাত গৈ আছোঁ যাব লাগিব আমি এইভাগে কিন্তু প্ৰথমে ল'ৰাবিলাক আছেতো চ' সেইপিনে যাব লাগিব আৰু টোটেলি আপোনালোকক ক'ত যাই আছোঁ আৰু চাব ধুনীয়া ফুলিছে গোলাপ ফুল গৰম কিন্তু একো নাই ধুনীয়া ফুলিছে দেই মৰম লগা বাকী কেইজনে ল'ৰা অলৰেডি তাত গৈ পালে কিন্তু আমি এতিয়া বৰ্তমান লেট হ'ল গৈ আছোঁ দুইজন পুৰা ছানগ্লাছ লগাই লৈছে কিন্তু মই ছানগ্লাছ লগাই লোৱা নাই গৰম আৰু হেলমেটটো লগত নাই দিয়ক কিয় মানে যিহেতু ওচৰতে হয় ন সেইটো কাৰণে আমি বিনা হেলমেটত যাম যিহেতু নহয় চাই থাকিব আপোনালোকে গৈ আছোঁ এতিয়া বৰ্তমান 6 টাইমত পাম আৰু পৰা বৰ্ডি বেছিটো নহয় চ' আপোনালোকে চাই থাকিব একেবাৰে তাত লগ পাই আছোঁ তাৰপৰা ৰাস্তা পদূলি চাই ল'ব প্ৰথমে উমট্ৰু যাই পোৱাৰ আগতে বাইকত তেল ঢালি লওঁ মানে স্কুটিত আৰু তেল ঢালি লওঁ যিহেতু পাহাৰৰে আছেতো তেল চেল নাই যিহেতু তেল ঢালি লওঁ ইয়াৰ পৰা পেট্ৰল পাম্পটো বল প্ৰথমে তেল চেল ঢালি লওঁ তাৰপিছত পৰা চিধা গৈ পাম আৰু তাতে তলত দেখাই আছোঁ যে পেট্ৰল পাম্প ছয়দম বেলেগ পেট্ৰল পাম্প যিটো মোৰ বেক চাইডত চাব পাৰে আৰু হৈছে পেট্ৰল পাম্প তো বাইকত একদম পৰে কি ক'ম আৰু জাষ্ট তেল নাই চৰি তেল ঢালিছোঁ মানে এতিয়া হাৱা নাই এতিয়া এটা মিলাব লাগিব একদম পৰে ঘাটিয়ে লাগিল চালে পাম্পতে মানে ভাবিলোঁ কি হাৱাটো ভৰাই ল'ম কিন্তু তাতে প্ৰেছাৰ পাম্পটো মানে কাম কৰা নাই তো এতিয়া কি কৰিব লাগিব উপায় নাই আগত মানে গ্ৰেজৰ তেলটো চৰি তেল বাৰে বাৰে ওলাই থাকে আগতে মানে ঢালি ল'ব লাগিব ঐ আগত আছে গাড়ী সৌফালে আগত আছে ব'ল আগতে মানে হাৱাটো ঢালি ল'ব লাগিব আৰু আগৰ চাকা একেবাৰে পামেই নাই ফাৰ্ষ্ট চাকাটো বাৰু হৈ যাব কিন্তু আগৰ চাকাটো মানে হাৱা নাই আৰু আচলতে কি হয় চাকাবিলাকত যদি হাৱা নাথাকে তেনেহ'লে বহুত চাকা চিলিম আৰু আগত এইটো আগত ত' ঢালি লওঁ এতিয়া আৰু তেনেকুৱা ফুল দেখিলে বিৰাট ভাল লাগে দিয়ক গৰমটো মানে এনেকুৱা গৰম মাৰিছে 37 ডিগ্ৰী চেলচিয়াছ পুৰা গৰম আছে এচা লওঁ স্ক্ৰীনশ্বট পুৰা স্ক্ৰীনশ্বট মাৰিছোঁ জাষ্ট তো আপোনালোকক দেখাম বুলি কেনেকুৱা গৰম মাৰিছে তো আমি আহি পালোঁ যে বৰ্ণি ইয়াতে চাব পাৰে ইপিনে হৈছে শ্বিলং যাব ইফালে আৰু আমাৰ ইফালে এলেকা গুৱাহাটী তো এতিয়া আমি গৈ আছোঁ আমি ৰাজাবাগান ফালে মানে নৰবং এইভাগে আমি যে গা ধুবলৈ গৈ আছোঁ পুৰা আহি পালোঁ মানে মেইন ডিষ্টেঞ্চলৈকে আহি পোৱা নাই আৰু আছে ইফালে যাবৰ কাৰণে তো তামোল লৈছোঁ তামোল খাম আৰু বাকৰ ল'ৰাবিলাক এটাই আছে মানে বজাৰ কৰি আছে তাত খাবৰ কাৰণে তো প্ৰথমে মই তামোল এখন খাই লওঁ আৰু তাত যাই মই দেখাই আছোঁ আৰু আছে বেছি নহয় 1 কিলোমিটাৰ নহয় আৰু এটি ওচৰা ওচৰি 20 মিনিটৰ ৰাস্তা অলপ বেয়া যে পাহাৰ আছে ৰাস্তাবিলাক মানে অফৰোডিং কৰি যাব লাগিব তো উমট্ৰুলৈ আহিছোঁ যেতিয়া অফৰোডিং কৰি যিহেতু আমি যাম আৰু আপোনালোককো মই দেখাওঁ আৰু এই চাব পাৰে পাথৰ পানী পূৰা শুকাই গৈছে তো আগত আহি আছে দাদা একজন আৰু আগত কেইজনমান ল'ৰা আছে অলৰেডি গৈ মানে উপস্থিত কিন্তু আমি অলপ লেট কৰি আহিছোঁ মানে কি ক'ম মানুহ বহুত আহে দিয়ক গুৱাহাটী পৰ্যন্ত মানুহ ইয়াতে আহে মোৰ ভইচটো কেনেকুৱা লাগিছে আপোনালোকে নিজে গম পাব যে অফৰোডিং কেনেকুৱা কৰিব যাব লাগে ৰাস্তা তো মই যিহেতু কৈ আছিলোঁ যে গাঁৱৰ ল'ৰাবিলাক এটা গাঁৱত ধুই আছে মানে গা ধুবলৈ আহিছে এই চা এই গাঁৱৰ ল'ৰাবিলাক জাঙে পিন্ধি আছে তাকতো চিনিয়ে পায় যিটো নেকি আমাৰ লিডাৰ এতিয়া গা ধুম ময়ো মানে আহিছোঁ মানে অহাৰ লগে লগে গা ধোৱাটো খুব বেয়াটো তো পুৰা নেমু পানীৰ লগত অৰিজিনেল হয় দেই অৰিজিনেল হয় ভাই অৰিজিনেল হয় পুৰা চুইমিং দৰে আৰু এই আগৰ ল'ৰা
নেমু পানী চিয়াৰ্ছ নেমু পানীৰ পৰা আমৰ পাৰ্টি চ' এতিয়া আৰু আম খাম চাবোন তাবোন আনিছোঁ চ' এতিয়া পুৰা আম লুভিয়া বোলে পুৰা আম খাব আহি আছে পুৰা আম ল'ব আহি আছে একো নাই এতিয়া আম খাব ইয়ে ঐ মইতো খামতো আম মই আনিছিলোঁ আম কিন্তু নাপালোঁ ময়ে খাবৰ কাৰণে আছে বঢ়িয়া অতি সুন্দৰ ধাৰ হৈ আছে না আৰু মই এটা বস্তু দেখাম আপোনালোকক লোকেলবিলাকে মানে গাঁৱৰ মানুহবিলাকে মানে কি সিহঁতে দলং বনাইছিল তাৰেৰে তো মই ভাবিছোঁ কি এইবিলাক কি ব্ৰিটিছৰ দিনত বনোৱা নেকি তো এনেকুৱাই লাগে ব্ৰিটিছৰ দিনতে বনোৱাৰ দৰে লাগে আপোনালোকে সেই চাব পাৰে মই জুম কৰি দেখাই আছোঁ এইটো তেনেকুৱা নিচিনাকৈ দলং আৰু আছে এইটো হ'ল ফাৰ্ষ্ট চৰি ইপিনে আগত এটা আছে আৰু ইটো এটা আৰু সেই একদম ওপৰত এটা আছে তিনিটা তো মোৰ একেবাৰে গা ধোৱা হৈ গ'ল আৰু বাকীকেইটা এটা গা ধুই আছে আৰু বাকী মানে দুজন এটা গা ধুই আছে আৰু বাকী কেইজনে ওপৰত একদম মানে কাপোৰ ধুই আছে তো মই একেবাৰে গা ধুলোঁ আপোনালোকে চালে বহুত গা ধুলোঁ ভিডিঅ' ইমানখিনি নকৰিলোঁ কিয় ভয় লাগে ন মোবাইলটো কৰিবৰ কাৰণে ভিডিঅ'টো আজিলৈ এইখিনিতে সমাপ্ত কৰিছোঁ আপোনালোকে যোনে নতুন নতুনকৈ আহিছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব চেনেল ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো অন কৰোঁ চ' বহুত দিনৰ পৰা ভিডিঅ'টো আপলোড কৰিছোঁ দিয়ক পূৰা ৰুটটো চকুত লাগি আছে আপোনালোকে দেখা পাইছে কিনে এইখিনিৰ পৰা চাব পাৰে পূৰা চাইছে না তো ভিডিঅ'টো এইখিনিতে সমাপ্ত চেণ্ডেল গৈ আছে আৰু এইটো এজন ল'ৰা সেই লাংটাকে নাগাধোঁ কি কৰিব লাংটাকে গা ধুব কয়